নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ জ্ঞান সম্প্ৰসাৰ ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ কেইটামান তাৰিখৰ ডেটছৰ কুৱেশ্যন লৈ আছোঁ। কোন তাৰিখে কি পালন কৰা হয়। তো আপোনালোকৰ মাজলৈ বহুত দিন হ'ল ভিডিঅ' নিদিয়া, তো আজিৰ পৰা দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো চাওঁ আহক আজিৰ কুৱেশ্যনকেইটা। তো 1 নম্বৰত আছে বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়। তো আমি বিশ্ব জল দিৱস পালন কৰোঁ 22 মাৰ্চ তাৰিখে। 2 নম্বৰত আছে বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়। তো বিশ্ব বন দিৱস পালন কৰা হয় 21 মাৰ্চ তাৰিখে। বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়। তো আমি বিশ্ব স্বাস্থ্য দিৱস পালন কৰোঁ 7 এপ্ৰিল তাৰিখে। 4 নম্বৰ আছে ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়। ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় 28 ফেব্ৰুৱাৰী তাৰিখে। 5 নম্বৰ কুৱেশ্যনটো হ'ল বসুধা দিৱস কেতিয়া পালন কৰা হয়। বসুধা দিৱস পালন কৰা হয় 22 এপ্ৰিল তাৰিখে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হ'ল যে বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়। বিশ্ব জনসংখ্যা দিৱস 11 জুলাই তাৰিখে পালন কৰা হয়। 7 নম্বৰ কুৱেশ্যনটো হ'ল ধঁপাত নিষিদ্ধ দিৱস কেতিয়া পালন কৰা হয়। ধঁপাত নিষিদ্ধ দিৱস 31 মে তাৰিখে পালন কৰা হয়। 8 নম্বৰ আছে বিশ্ব পৰ্যটন দিৱস কেতিয়া পালন কৰা হয়। তো বিশ্ব পৰ্যটন দিৱস পালন কৰা হয় 27 ছেপ্টেম্বৰ তাৰিখে। 9 নম্বৰ আছে ভাৰতীয় সেনা দিৱস কেতিয়া পালন কৰা হয়। তো ভাৰতীয় সেনা দিৱস আমি প্ৰতি বছৰে 8 অক্টোবৰ তাৰিখে পালন কৰোঁ। তো 10 নম্বৰ আছে বিশ্ব ৰক্তদাতা দিৱস কেতিয়া পালন কৰা হয়। তো বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় 14 জুন তাৰিখে। অসম দিৱস কেতিয়া পালন কৰা হয় 2 ডিচেম্বৰ তাৰিখে। শিল্প দিৱস কেতিয়া পালন কৰা হয় 17 জানুৱাৰী। গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয়। তো আমি সকলোৱে জানো আমাৰ দেশৰ গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয় 26 জানুৱাৰী তাৰিখে। বীৰ চিলাৰায় দিৱস কেতিয়া পালন কৰা হয়। বীৰ চিলাৰায় দিৱস আমি পালন কৰোঁ 16 ফেব্ৰুৱাৰী তাৰিখে। নাৰী দিৱস কেতিয়া পালন কৰা হয়। ওমেন ডে 8 মাৰ্চ তাৰিখে। তো এইটো মনত ৰাখিব, ইম্পৰ্টেঞ্চ হয়। শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয় 1 মে তাৰিখে। মাতৃ দিৱস কেতিয়া পালন কৰা হয়। মাতৃ দিৱস পালন কৰা হয় 5 মে তাৰিখে। বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় 5 জুন তাৰিখে। 19 নম্বৰ কুৱেশ্যনটো আছে বিষ্ণু ৰাভা দিৱস কেতিয়া পালন কৰা হয়। তো বিষ্ণু ৰাভা দিৱস আমি সকলোৱে জানো 20 জুন তাৰিখে পালন। স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয় 15 আগষ্ট তাৰিখে। শিক্ষক দিৱস কেতিয়া পালন কৰা হয়। তো শিক্ষক দিৱস আমি সকলোৱে জানো 5 ছেপ্টেম্বৰ তাৰিখে পালন কৰোঁ। পৰ্যটক দিৱস কেতিয়া পালন কৰা হয় 27 ছেপ্টেম্বৰ তাৰিখে। গান্ধী জয়ন্তী দিৱস কেতিয়া পালন কৰা হয় আমি সকলোৱে জানো গান্ধী জয়ন্তী দিৱস 2 অক্টোবৰ তাৰিখে পালন কৰা হয়। 24 নম্বৰ কুৱেশ্যনটো হ'ল শিশু দিৱস কেতিয়া পালন কৰা হয়। তো শিশু দিৱস 14 নৱেম্বৰ তাৰিখে পালন কৰা হয়। 25 নম্বৰ কুৱেশ্যনটো হ'ল লাচিত দিৱস কেতিয়া পালন কৰা হয়। লাচিত দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। প্ৰতিবন্ধী দিৱস কেতিয়া পালন কৰা হয়। প্ৰতিবন্ধী দিৱস 3 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। মানৱ সম্পদ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়। মানৱ সম্পদ অধিকাৰ দিৱস 10 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। ৰাষ্ট্ৰীয় সংকল্প দিৱস কেতিয়া পালন কৰা হয়। ৰাষ্ট্ৰীয় সংকল্প দিৱস 31 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। 29 নম্বৰ কুৱেশ্যন ৰাষ্ট্ৰীয় পৰ্যটন দিৱস কেতিয়া পালন কৰা হয়। তো ৰাষ্ট্ৰীয় পৰ্যটন দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয়। 30 নম্বৰ কুৱেশ্যন শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়। শ্বহীদ দিৱস পালন কৰা হয় 30 জানুৱাৰী তাৰিখে। সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু কিবা বিষয়ত ভিডিঅ' লাগিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।